অসমত এইবোৰ হৈ কি আছে প্ৰথমে ৰাষ্ট্ৰীয় সংগীত আৰু এইবাৰ অসমৰ জাতীয় সংগীত এনে কোন হুলা এনে কোন হুলা এনে কোন মৰমৰ দে অসমৰ জাতীয় সংগীতৰ এই ৰূপত হতভম্ব হ'ব আপুনি অসমৰ জাতীয় সংগীতক চূড়ান্ত অপমান মাত্ৰ কিছু ঘণ্টা পূৰ্বে ছ'চিয়েল মিডিয়া প্লেটফৰ্মসমূহত ভাইৰেল হৈ পৰিছিল এটা বিশেষ ভিডিঅ' স্বাধীনতা দিৱসৰ কাৰ্যসূচীত আমাৰ ৰাষ্ট্ৰীয় সংগীতক দিয়া হৈছিল এইদৰে ঝুমুৰৰ সুৰ ঝুমুৰৰ ৰূপ ৰাষ্ট্ৰীয় সংগীতৰ এনে ৰূপান্তৰ দেখি হতভম্ব হৈ পৰিছিল সকলো দেশবাসীৰ আগত লজ্জানত হ'বলগীয়া হৈছিল অসমীয়া এই ঘটনা সেই কাণ্ডৰ প্ৰতিক্ৰিয়া মাৰ নৌজাওতেই এইবাৰ তাতকৈ এখোপ চৰা আন এক লজ্জাজনক কাণ্ড এয়া অসমৰ জাতীয় সংগীত এনে কোন হুলা এনে কোন হুলা এনে কোন মৰমৰ দে ও মোৰ হুৰিয়া মা অসমৰ হুদি মা পৃথিৱী কত বিচাৰি জনম নোপোৱা কৰিলে পাৰ ও মোৰ অসমীয়াই ও মোৰ অসমীয়াই চাই লয় এবাৰ মুখনি তোমাৰ হেঁপা মোৰ পলোৱা নাই আপুনি মই আমি সৰুৰে পৰা জাতীয় সংগীত যি ৰূপত শুনি আহিছোঁ গাই আহিছোঁ সেয়া যেন ভুল এয়াহে আচল ৰূপ তাকে যেন প্ৰতীয়মান কৰিব বিচৰা হ'ল এইখন ৰাজনৈতিক ৰাজহুৱা মঞ্চৰ পৰা এই দৃশ্য বঙাইগাঁও জিলা তৃণমূল কংগ্ৰেছৰ উদ্যোগত আয়োজন কৰা যোগদান কাৰ্যসূচীতে ঘটোৱা হ'ল এই ভয়ংকৰ কাণ্ড জাতীয় সংগীতৰ এই সুৰ শুনি আপুনিও বাধ্য হ'ব চাগৈ নিজৰ কাণত চেপি ধৰিবলৈ তাতকৈ আচৰিত কথা মঞ্চত সেই সময়ত উপস্থিত খুদ অসম তৃণমূল কংগ্ৰেছৰ সভাপতি প্ৰাক্তন সাংসদ ৰিপুণ বৰা উপস্থিত তৃণমূল কংগ্ৰেছৰ আন একাংশ নেতা নেত্ৰীও কোনোৱে কিন্তু আগুৱাই আহি এই ক্ষেত্ৰত হকা বাধা নিদিলে নতুবা মাইকটো লৈ শুদ্ধ ৰূপত গাবলৈ চেষ্টা নকৰিলে জাতীয় সংগীত গীত শুনি আপুনিও চাগৈ ভাবিছে আপোনাৰো চাগে আহিছে মনলৈ জাতীয় সংগীতৰ এনে ৰূপ দেখি আজি সাহিত্যৰ উঠা আত্মায়ো চাগৈ কষ্ট পাইছে নিউজ ডেস্ক অসম ফাৰ্ষ্ট কোন হুলা এনে কোন মৰমৰ দে ঘৰখন সজাবলৈ এতিয়া আৰু চিন্তা নাই ব্যৱসায়িক বা শিক্ষা প্ৰতিষ্ঠানৰ বাবেও মন পচন্দৰ তথা প্ৰয়োজনীয় সকলো আচবাব মজুত এতিয়া সমীপতে হোম ফাৰ্নিচাৰ গডৰেজ ইণ্টেৰিয়ৰ অফিচ ফাৰ্নিচাৰ মডুলাৰ ফাৰ্নিচাৰ ইনষ্টিটিউচনেল ফাৰ্নিচাৰ ফাৰ্নিচিং এক্সেছৰিজ পৰ্দা মেট্ৰেছ মডুলাৰ পাকঘৰ আৰ্টিফেক্টছ সকলো উপলব্ধ একেখন প্ৰতিষ্ঠানতে ইণ্টেৰিয়াৰ ডেকৰ আমাৰ ঠিকনাসমূহ ইণ্টেৰিয়াৰ ডেকৰ চিৰিং চাপৰি অপজিট টু মহামায়া হোটেল ডিব্ৰুগড় 786001 ফোন নম্বৰ 8876230880 ইণ্টেৰিয়াৰ ডেকৰ মানৱ কল্যাণ ৰোড নিয়াৰ শ্যাম মন্দিৰ তিনচুকীয়া 786125 ফোন নম্বৰ 9678514967 আৰু ইণ্টেৰিয়ৰ ডেকৰ মাকুম ৰোড নিয়াৰ ষ্টিলছৱৰ্থ তিনচুকীয়া 786125 ফোন নম্বৰ 9435562273